নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ লৈ আহিছোঁ। আপোনালোকৰ বাবে পুনৰ CPWD ৰিক্ৰুইটমেণ্ট 2026ৰ নটিফিকেশ্যন আউট হৈ গৈছে। চেণ্ট্ৰেল পাব্লিক ৱৰ্ক ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আপোনালোকৰ বাবে পুনৰ 8,500+ ভেকেঞ্চি মুকলি কৰি দিছে। ইয়াতে আপোনালোকে একাউণ্টছ, ছুপাৰভাইজাৰ্ছ, ক্লাৰ্ক, ষ্টাফ আৰু বিভিন্ন ধৰণৰ ভেকেঞ্চি ইয়াতে দেখিবলৈ পাব। খুবেই এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে আহি পৰিছে, গতিকে ভিডিঅ'টো শেষৰলৈকে চাই থাকক। আমি এই ভিডিঅ'টোত CPWD ৰিক্ৰুইটমেণ্ট 2026ৰ সকলোখিনি ডিটেইলছ আলোচনা কৰিম। কেনেদৰে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু কেনেধৰণৰ কোৱালিফিকেশ্যন হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, এজ লিমিট কিমান লাগিব, সকলোখিনি ডিটেইলছ আমি আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষৰলৈকে চাই থাকক। আৰু যদি আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। আৰু আমাৰ হোৱাটছএপ চেনেল আৰু টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন আগতীয়াকৈ লাভ কৰিবলৈ। আৰু এই ৰিক্ৰুইটমেণ্টৰ বিষয়ে আপোনাৰ বন্ধুবৰ্গৰ মাজতো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও এই ডিটেইলছখিনি লাভ কৰি তেওঁলোকেও এপ্লাই কৰিব পাৰে। তেনেহ'লে আহক দেৰি নকৰি আমি এই ৰিক্ৰুইটমেণ্টৰ এটা অভাৰভিউ চাই লওঁ। অৰ্গেনাইজেশ্যনৰ নেম হৈছে চেণ্ট্ৰেল পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্ট বা CPWD বিভাগৰ ফালৰ পৰা পদখিনি মুকলি কৰিছে। আৰু পোষ্ট নেম হৈছে একাউণ্টছ এণ্ড ছুপাৰভাইজাৰ আৰু ক্লাৰ্ক ষ্টাফৰ বাবে পদখিনি মুকলি কৰিছে। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা ইয়াত দিয়া হৈছে গ্ৰেজুৱেশ্যন ফৰ একাউণ্টছ আৰু ছুপাৰভাইজাৰ পোষ্টৰ বাবে আৰু 12 পাছ ফৰ ক্লাৰ্কৰ বাবে। ইয়াতে আপোনালোকে মিনিমাম 12 পাছৰ পৰা এপ্লাই কৰিব পাৰিব। 12 পাছ যদি হয় আপোনালোকে ক্লাৰ্ক পদৰ বাবে এপ্লাই কৰিব পাৰিব, আৰু যদি গ্ৰেজুৱেশ্যন হয় তেনেহ'লে আপোনালোকে একাউণ্টছ আৰু ছুপাৰভাইজাৰ আৰু ক্লাৰ্ক সকলোকেইটা পদৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু টোটেল ভেকেঞ্চিছৰ কথা ইয়াতে দিয়া হৈছে 8,501+ ভেকেঞ্চি ইয়াতে মুকলি হৈছে। 8,500তকৈ অধিক আপোনালোকে পদ ইয়াতে দেখিবলৈ পাব। আৰু এপ্লাই মোড থাকিব অনলাইন মাধ্যমেৰে আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু জব লোকেশ্যনটো হৈছে এক্ৰছ ইণ্ডিয়া। আৰু লাষ্ট ডেটটো এপ্লাই এতিয়ালৈকে এনাউন্স কৰা নাই। অফিচিয়েল নটিফিকেশ্যনত আপোনালোকৰ সোনকালেই ইয়াত এপ্লাই লাষ্ট ডেট এনাউন্স কৰিব। আৰু ভেকেঞ্চি লিষ্টখিনি ইয়াতে দিয়া হৈছে। নেম অফ দ্য পোষ্ট হৈছে একাউণ্টছ এণ্ড ছুপাৰভাইজাৰ। তাৰ বাবে আপোনালোকে 4,001টাকৈ পদ দেখিবলৈ পাব। আৰু ইয়াৰ বাবে আপোনালোকে পাৰ মান্থ চেলাৰী লাভ কৰিব পাৰিব 47,600ৰ পৰা 1,51,100 পৰ্যন্ত আপোনালোকে চেলাৰী পাৰ মান্থ লাভ কৰিব পাৰিব। আৰু ক্লাৰ্ক ষ্টাফৰ বাবে 4,500 পদ মুকলি আছে, আৰু ইয়াৰ বাবে আপোনালোকে 25,500 পাৰ মান্থ চেলাৰী লাভ কৰিব পাৰিব। আৰু এলিজিবিলিটি এণ্ড আদাৰ ৰিকুৱাৰমেণ্টছৰ কথা ইয়াত দিয়া হৈছে। এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা কোৱা হৈছে একাউণ্টছ এণ্ড ছুপাৰভাইজাৰৰ বাবে গ্ৰেজুৱেশ্যন ইন এনি ৰিলিভেণ্ট ফিল্ড ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি। আপোনালোকে যিকোনো ইউনিভাৰ্চিটিৰ পৰা যদি গ্ৰেজুৱেশ্যন পাছ কৰিছে তেনেহ'লে আপোনালোকে একাউণ্টছ আৰু ছুপাৰভাইজাৰ পদৰ বাবে এলিজিবল হ'ব। আৰু ক্লাৰ্ক ষ্টাফৰ বাবে মেট্ৰিকুলেশ্যন উইথ 12 পাছ ফ্ৰম এ ৰিকগনাইজ বৰ্ড। আপোনালোকে যদি মেট্ৰিক পাছ কৰাৰ লগতে 12 পাছ কৰিছে তেনেহ'লে আপোনালোকে ক্লাৰ্ক ষ্টাফৰ বাবে এলিজিবল হ'ব। আৰু চেলাৰীৰ কথা কোৱা হৈছে আপোনালোকে একাউণ্টছ এণ্ড ছুপাৰভাইজাৰৰ বাবে 47,600ৰ পৰা 1,51,100 পৰ্যন্ত পাৰ মান্থ চেলাৰী লাভ কৰিব পাৰিব। আৰু আপোনালোকে ক্লাৰ্ক ষ্টাফৰ বাবে 25,500 পাৰ মান্থ ইয়াতে চেলাৰী লাভ কৰিব পাৰিব। আৰু এজ লিমিটৰ কথা কোৱা হৈছে মিনিমাম এজ 18 ইয়াৰ্ছৰ পৰা এপ্লাই কৰিব পাৰিব, আৰু মেক্সিমাম এজ ইয়াতে 45 ইয়াৰ্ছ দিয়া হৈছে। ভেৰিজ বাই পোষ্ট। আপোনালোকে বিভিন্ন ধৰণৰ পোষ্টৰ বাবে ইয়াতে 45 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ এজ পাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ৰুলছ ফৰ SC, ST, OBC, PWD এণ্ড এক্স ছাৰ্ভিচমেন কেটেগৰিজ। আপোনালোকে ভাৰত চৰকাৰৰ নিয়ম অনুসৰি SC, ST, OBC, PWD আৰু এক্স ছাৰ্ভিচমেনৰ বাবে এই ৰিজাৰ্ভ কেটেগৰীসমূহত ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। আৰু যিখিনি জেনেৰেল কেটেগৰীৰ কেণ্ডিডেট থাকে তেওঁলোকে 18ৰ পৰা 45 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। আৰু SC, ST সকলে 5 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। আৰু OBC সকলে 3 বছৰকৈ, PWD সকলে তেওঁলোকে 10 বছৰ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। আৰু প্লাছ তেওঁলোকে যদি OBC হয় তেনেহ'লে 13 বছৰ, আৰু SC, ST হ'লে SC, ST আৰু PWD হ'লে তেওঁলোকে 15 বছৰ পৰ্যন্ত ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। আৰু আপোনালোকে এক্স ছাৰ্ভিচমেনেও ইয়াতে যদি PWD হয় তেনেহ'লে 15 বছৰ পৰ্যন্ত ইয়াতে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। আৰু চিলেকশ্যন প্ৰচেছৰ কথা দিয়া হৈছে মেৰিট লিষ্ট লাইকলি বেছড অন 10th or 12th মাৰ্কছ ফৰ ক্লাৰ্ক ষ্টাফ আৰু গ্ৰেজুৱেশ্যন মাৰ্কছ ফৰ ছুপাৰভাইজাৰ্ছ। আপোনালোকে ইয়াতে কোনো ধৰণৰ এক্সাম অনুষ্ঠিত নহয়। ইয়াতে মেৰিট বেছডত আপোনালোকৰ এখন লিষ্ট হ'ব, তাতে আপোনালোকে চিলেকশ্যন হ'ব পাৰিব। আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু ইণ্টাৰভিউৰ যোগেদি আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো এনেধৰণে হ'ব। যদি আপোনালোকে
ক্লাৰ্ক ষ্টাফৰ বাবে এপ্লাই কৰে তেনেহ'লে আপোনালোকৰ 12 বা 10ৰ মাৰ্কছ অনুসৰি আপোনালোকৰ মেৰিট লিষ্ট মৰা হ'ব আৰু গ্ৰেজুৱেশ্যন পাছ কৰাসকলে ছুপাৰভাইজাৰ পদৰ বাবে আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ মাৰ্কছ অনুসৰি ইয়াতে মেৰিট লিষ্ট মৰা হ'ব আৰু তাৰপাছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু ইণ্টাৰভিউৰ যোগেদি চিলেকশ্যন প্ৰচেছটো হ'ব আৰু এপ্লিকেশ্যন ফিজৰ কথা এতিয়ালৈকে আপোনালোকৰ এনাউন্স কৰা নাই অফিচিয়েল নটিফিকেশ্যনখন যদি আপোনালোকে ৰিড কৰিব বিচাৰে তেনেহ'লে ইয়াৰ অফিচিয়েল ৱেবছাইটটোত গৈ সকলোখিনি চাব পাৰিব ভালদৰে আৰু হাউ টু এপ্লাই দিয়া হৈছে কেনেদৰে আপোনালোকে এই ৰিক্ৰুইটমেণ্টৰ বাবে এপ্লাই কৰিব পাৰিব সেইখিনি দিয়া হৈছে যদি আপুনি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব নিজেও যদি এপ্লাই কৰিব বিচাৰে তেনেহ'লে এপ্লাই প্ৰচেছটো ইয়াতে দিয়া হৈছে ভিজিট দ্য অফিচিয়েল CPWD ৱেবছাইট cpwd.gov.in এই ৱেবছাইটটোত আপোনালোকে যদি ভিজিট কৰে তেনেহ'লে আপোনালোকে এপ্লাই কৰিবগৈ পাৰিব তাতে গৈ আৰু তাতে যদি আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন এবাৰ কেয়াৰফুলি ৰিড কৰিব বিচাৰে তাতে সকলোখিনি ডিটেইলছ লাভ কৰিব পাৰিব সেইখিনিও আপোনালোকে এই অফিচিয়েল ৱেবছাইটটোতে পাই যাব আৰু ৱেইট ফৰ দ্য নটিফিকেশ্যন লিংক টাইটেল CPWD ৰিক্ৰুইটমেণ্ট 2026 আপোনালোকৰ ইয়াতে এপ্লাই এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই যদি ষ্টাৰ্ট হয় আপোনালোকৰ এনেধৰণৰ CPWD ৰিক্ৰুইটমেণ্ট 2026 বুলি এটা টাইটেল আহিব তাতে আপোনালোকে ক্লিক কৰি এপ্লিকেশ্যন ফৰ্মখন লাভ কৰিব পাৰিব আৰু তাতে আপোনালোকে সকলোখিনি একুৰেট ডিটেইলছ তাতে ফিল আপ কৰিব লাগিব আৰু তাৰপিছত যিখিনি ৰিকুৱাৰ্ড ডকুমেণ্টছ থাকে সেইখিনি আপলোড কৰিব লাগিব ফটো ছিগনেচাৰ চাৰ্টিফিকেটছ এনেধৰণৰ ডকুমেণ্টছখিনি আপোনালোকে তাতে আপলোড কৰিব লাগিব এনেধৰণে আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিব পাৰিব তেনেদৰে আপোনালোকে এপ্লাই কৰিব পাৰিব যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে ডেছক্ৰিপশ্যন বক্সত অফিচিয়েল ৱেবছাইটৰ লিংক পাব তাতে গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব যিখিনি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় ভিডিঅ'টো ইমানেই আছিলে যদি অধিক তথ্য জানিব বিচাৰে অফিচিয়েল ৱেবছাইটটো ভিজিট কৰিলে সকলোখিনি পাব আৰু আমাৰ চেনেলটোত যদি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ যদি ভিডিঅ'টো শেষলৈকে চাই আছে ভিডিঅ'টো লাইক কৰি নাপাহৰিব আৰু আপোনাৰ বন্ধুবৰ্গৰ মাজত সকলোৱে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো তেওঁলোকেও যাতে নটিফিকেশ্যনটো লাভ কৰে ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ